রকম আমার ভিতর এইটু কিন্তু মই দিমে হ্যাঁ গাইস গুড মর্নিং ওয়েলকাম কি কম কি রকম হয়েছে মই ৰাতিপুৱাৰ সময়ত শুই উঠিলো আৰু এতিয়া তাৰ তাতে যাম সি শুই আছে দে দুখাম আপোনালোকক যে সি কেনে ধৰে মানে বল হা यहाँ पे ही और ये सब इस किन के हुए हैं सब याओ हे खाने की क्या फिर हलक से सा सा मुखन सा सा हेलो सा हे इरा पागली पागली जन लगी से guys দেখিছে কিমান আলোচনী এতিয়া কিমান হইও উঠ यहाँ पे ही और ये सब इस किन के हुए हैं सब याओ हे खाने की क्या फिर हलक से सा सा मुखन सा सा हेलो सा हे गाइस দেখিছে কিমান আলোচনী এতিয়া কিমান হইও উঠ গাইস কালি ৰাতি ভাত খুৱাতে মানে খুৱাতে প্ৰায় 1 মান বাজি গৈছে পিছত শুই আছে আৰু চিৰি পিছত তো আজি ঘৰলৈ যাম আৰু বেছি সময় নাথাকোঁ আৰু আজি কাম আছে অলপ গৈ পেলাই হয়নে ঐ উঠ কি করে দে আলসুনি উঠি গেলে ঘৰত কেইটা বজাত শুই থাকি কেইটা বজালৈকে মিছা কথা দেই গাইছ 8টা নাবাজিলে নুঠে উঠিয়ে গাইছ কামত লাগি গৈছে একদম লাগি গৈছে দেখিবই না লাইট নাই দেখা নাপায় ঘৰতো ইমানখিনি কাম কৰোঁ মই খালি বিছনাজৰ চাফা কৰিব আৰু হিতাই কাম হৈ গ'ল না গাইস কুৱাৰ পৰা পানী উঠি আছে চাব মোবাইলতে পৰি যাব বন্ধ কৰি দিছে কাৰ কাৰণে এইটো আপোনাৰ কাৰণে মুখ ধুবলৈ উঠাইছে নেকি হা কেনেকৈ মানুহ ৰে পানী উঠাই গাইস ইমান মৰমত পানী উঠাই দিছে মোক হ'ব তো হ'ব পানী উঠাব লগা দিছো तो डुबाई दिए इसे जोर लगा के पारी से दे पारी से
এইটো কিন্তু মই দিমেই হা নিদিবি ধুনীয়া লাগিছে ন গাইছ একদম ওহো গাইছ এতিয়া মুখখন ধুই ললো পিছত অলপ পিছতে চাহ পানীও খাই পেলাই ওলাম আৰু যাবলৈ হে গাইছ এটা বস্তু দেখাওঁ আপোনালোকক চাহ কিবা ধৰিব পাৰিছেনে নাইটি বিদেশে চাওক ভাল লাগিছে দে দিলে ওলাইছে কিন্তু গাইছ এইটো কি কোৱাচোন জিলাপি হয় দে এইটো গুৰ মিঠাই হয় কেনেকা মাইকি বেছি কৈ দিয়াচোন ধুনীয়া 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 ক'ব কোৱা নাই সঁচা কথা এটা কম আমাৰ ভিতৰত গাইছ কি হ'ল জানা মাইকী থকাটো মোকে বস্তুবিলাক কৰিব লাগে পানী আনিব লাগে পিছত কি বুলি কয় তাৰ মেকআপ কৰা বস্তুবিলাক মুখত লগা ক্ৰীম ক'ত আছে আইনা ক'ত আছে ফণীযোৰ ক'ত আছে একদম মানে গোটেই কাম বুজিছে কেইদিন পিছত চাগে নাইটিটো পিন্ধি দিব লাগিব নেকি আজিকালিৰ এইটোৱে নহয় এইটো মৰম হয় তুমি বুজি নোপোৱা কিয় গাইছ পেহীয়ে গছৰ ফল আনি দিছে গাইছ এটি কি উৰহি না আমি উৰহি ছিঙিব গৈ আছো আপোনালোকে চাই থাকক দেই কি বুলি কয় এইটো আপোনালোকৰ ভাষাত কি কয় এইটো উৰহি কয় নেকি আৰু ইয়াৰ গেট এখন খুলি দিব লাগিব এতিয়া ভালকে ইয়া গৈ আছো এতিয়া আমি ইয়াতে আছে আগতে হেদি 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 আৰু আহি 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 পালো ইয়াৰ পৰা এইফালে দেখা ক'ত মুখখন দেখায় দেখাব নাপায় ভালকে ই গৈ আছে উঠাবলৈ উঠাও হৈছে দে দেখা যোনটা ধৰিছি আলো এটা ধৰেহি চাওক কেনেকৈ আৰে মই পাচাং কাৰণে আৰু পাছা মই ভিডিঅ' বনাব চাওক এনেকৈ উঠাবহি আৰু মই এনেকৈ চাই থাকিম গাইছ তাক আজি ভাল লাগিছে নহয় লৈ যাব খাব কাৰণে ঠিক কৈছা পেহীয়ে কৈ আছে দেই ইমান ভাল লাগে মানে উৰহি গিলা একদম বগা বগা একদম বগা হা এইটো চাওক কেঁচাই খাই দিম নেকি একদম খাবলৈ মন যায় আৰু কমেণ্টত নজনাব দেই পিছত এইটো ইহঁতৰ ঘৰত লৈ যাম আৰু কিটো ঘৰত এইটো ঘৰত আছে হ'ব তাৰ নালাগে আৰু ইমান বিলাক হৈ গৈছে বহুত হৈ গ'ল গাইছ এতিয়া হৈ গ'ল উৰহি পাৰা আৰু এতিয়া আমি যাম ঘৰলৈ উৰহি চিম বুলিও কয় নেকি চিম বুলিও কয় উৰহি বুলি কয় চিম বুলি কয় আমাৰ ঘৰীয়া ভাষাত চিমল বুলি কয় কি কয় চিমল অৰ্চি আৰু বা কি কি নাম আছে আৰু এয়া হ'ল আমাৰ পেহীহঁতৰ ঘৰ আৰু আহিয়ে পাব মন্দিৰ ভোলানাথ বাবাৰ উৰি চাওক উৰি গ'ল গাইছ এয়া হ'ল পাৰচানা পিহে দিছে খাবলৈ একদম ধুনীয়াকে খাবলৈ দিছে কিন্তু খাব মন নাযায় চ' গাইছ এতিয়া আমি ওলাই ললো তোমাৰ হ'ল 10টা আৰু এতিয়া যাম আমি পেহীক দাদাই কম আৰু না পূজা চালো বহুত আৰু নাপাবি আৰু যাম পেহী আৰু আহি থাকিম একা বেকা ৰাস্তা একদম পাথাৰৰ মাজে মাজে যাম নেকি
অ এইফালে নুমিলিছে সেইফালে যাব পাৰি হয় একদম ডাইৰেক্ট গাইস রাস্তা চাও জারাস রাস্তা সঁচাকে কসম যে একদম আইডিয়া হাউডৰ ফিলিংস আহিছে ইয়াতে আহি পেলাই আইডিয়া হাউডটো এনেকা একদম ফিল ধুনীয়া